নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ দৈনন্দিন ৰাশিফল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। 2024 বৰ্ষৰ 27 ছেপ্টেম্বৰ শুক্ৰবাৰ আজিৰ দিনটোত ৰাশিফলসমূহ আমি আলোচনা কৰোঁ আহক। পোনপ্ৰথমতে হৈছে মেষ ৰাশি। মেষ ৰাশিৰ আজি বিশেষকৈ চিন্তা আছে। নিজৰ ব্যৱসায় বাণিজ্যৰ ওপৰত চিন্তা হ'ব পাৰে, নিজৰ স্কুল, নিজৰ বেপাৰ ইয়াৰ ওপৰত চিন্তা ভাৱনা আপোনাৰ থাকিব পাৰে। বিশেষকৈ আজিৰ দিনটো আপোনাৰ ভাৱ চিন্তাই আপোনাক অকণমান মনোবেগন কৰি ৰাখিব। 2 নম্বৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ আজি বিশেষকৈ দিনটো বেপাৰ বাণিজ্যত খুব ভালেই যাব। আজি লাভান্বিত হোৱাৰ বহুত চান্স আছে, গতিকে আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ আজি পাৰিবাৰিক ক্ষেত্ৰত জয়লাভ আছে, গতিকে আজি আপোনাৰ নিজৰ ঘৰৰ পৰিয়ালেই হওক বা বাহিৰৰ ওচৰে পাজৰে লগৰ লগত আপোনালোকে আজি বিশেষকৈ জয়লাভ কৰিব। আপোনালোকৰ আজিৰ দিনটোত খুব ভাল ধৰণে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আছে আত্মীয় সমাগম, মানে আপোনালোকৰ যদি ইষ্টি কুটুম আছে, আজিৰ দিনটোত আপোনালোকে সমাগম হ'বলৈ বেছিকৈ আজিৰ দিনটোত চান্স আছে। গতিকে আপোনালোকে নিজৰ বন্ধু বান্ধৱৰ লগতো আজিৰ দিনটোত মিলাৰ সুযোগ আছে। সিংহ ৰাশি। সিংহ ৰাশিৰ আজি আছে অহেতুক জামেলা। আপোনালোকে আজি যিমান পাৰে সিমান খং নকৰাই ভাল, কাৰণ আজিৰ দিনটোত আপোনালোকে খং কৰিলে বিভিন্ন ধৰণৰ অ'ৰ পৰা আজিৰ দিনটোত জামেলা আহি যাব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব। কন্যা ৰাশি। কন্যা ৰাশিৰ বিশেষকৈ আজিৰ দিনটোত লাভ আছে। আপোনালোকে যদি বেপাৰ বাণিজ্য আজি ভাল ধৰণে চলিব, নিজৰ শিক্ষা অনুষ্ঠান আজিৰ দিনটোত ভাল ধৰণে চলিব। তুলা ৰাশি। তুলা ৰাশিসকলে আজিৰ দিনটোত যদি ক'ৰবাত ভ্ৰমণ কৰিম বুলি ভাবিছে, নিশ্চয় আপোনালোকৰ যাত্ৰা শুভ আছে। আজি আপোনালোকে কিবা নহয় কিবা ভ্ৰমণ কৰিবলৈ সুযোগ আছে আপোনালোকৰ, বিশেষকৈ বিদেশ ভ্ৰমণৰ যাত্ৰা আজিৰ দিনটোত শুভ আছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আছে বন্ধু হানি। গতিকে আপুনি আজিৰ দিনটোত নিজৰ বন্ধু বান্ধৱ লগতে নিজৰ পৰিয়ালক যাতে আপুনি আজি সময় অকণমান দিয়ে, কাৰণ সময় অকণমান দিলে আপোনালোকৰ বন্ধু হানি নহ'ব, নিশ্চয় মিলা প্ৰীতিৰে আজিৰ দিনটোত পাৰ হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ আজি বিশেষকৈ লাভ আছে। আজিৰ দিনটোত বেপাৰ বাণিজ্যই হওক বা অন্য কিবা কামেই হওক, আপোনালোকৰ আজিৰ দিনটোত লাভান্বিত হোৱাৰ সুযোগ আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আছে শুভ সূচনা। আপোনালোকে কিবা ভাল কাম যদি কৰি থৈছে, আপোনালোকৰ আজি বিশেষকৈ চাকৰিয়ে হওক, আজি আপোনালোকৰ নাম অহাৰ চান্সটো বেছি। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যাতে আজিৰ দিনটোত অযথা চিন্তা নকৰে, কাৰণ অযথা চিন্তা কৰিলে আপোনালোকৰ পৰিয়ালত আজি বিশেষ প্ৰভাৱ পৰিব। গতিকে ভালদৰে চলা ফিৰা কৰিব আজিৰ দিনটোত। আমাৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই ভাল। আজিৰ দিনটো তেওঁলোকৰ শুভ আছে।